নিকুৱে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ YouTube চেনেললৈ। হাই গাইজ, আজি মই বহুত এক্সাইটেড কাৰণ মোৰ ইউটিউবৰ প্ৰথমটো ব্লগ এইটোৱে হয়। চ' মই আগতে ভাবিছিলোঁ মানে মই ইউটিউব ষ্টাৰ্ট কৰিম বুলি যোৱা বছৰ জানুৱাৰী মাহত, কিন্তু বিশেষ দুটা কাৰণত ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। এক নম্বৰ মানে ফাৰ্ষ্ট আছিলে মোৰ এক্সাম, আৰু 2 নম্বৰ আছিলে মোৰ কেমেৰা কোৱালিটি ইমান ঠিক নহয়, আৰু সেইকাৰণেই মানে ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া ভাবিলোঁ যে পাছুৱাওঁতে বহুত দেৰি হৈ যাব, এবছৰটো কৰাই নহ'ব, কিন্তু সেইবাবে আজি ষ্টাৰ্ট কৰিলোঁ। মই মনৰ পৰা আশা কৰিছোঁ যে আপোনালোকে সকলোৱে মৰমেৰে মোক যাতে আঁকোৱালি লয়, মোৰ ইউটিউব চেনেলটোক আপোনালোকে আগুৱাই যোৱাত যাতে সহায় কৰে। তাৰপাছত মোৰ পৰিচয়, যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাইছে, মোৰ ভিডিঅ' চাইছে আৰু যিসকলে মোক চিনি নাপায় সেইসকলৰ কাৰণে কৈছোঁ। হাই হেল্ল' নমস্কাৰ, মোৰ নাম নিকুমণি দেৱী, মোৰ ঘৰ মৰিগাঁও হয়, আৰু মোৰ পঢ়া শুনা কমপ্লিট হোৱা নাই। মই এবাৰ HSLC এক্সাম দিছোঁ। শেষত এইটোৱে ক'ব বিচাৰিম আপোনালোক সকলোকে, মই এই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক 100% দিবলৈ ট্ৰাই কৰিম, ভাল ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম, আৰু আপোনালোকেও যাতে সিমানেই মোক আঁকোৱালি লয় মৰমেৰে। আৰু ইমানেই আছিল আজিৰ ভিডিঅ'টোত। বাই বাই।